এইজনী মানে কৈছে নহয় ঘৰখনত অকণমান নাথাকিও ছোৱালীজনী ক'ত যে ঘূৰি ফুৰে নহয়। মাজনী ঐ মাজনী ক'লে গ'লগে তই আকৌ? এটা মানুহো নক'বলগীয়া নাই আৰু বোলে লাকি তোৰ জীয়ে ছোৱালী হোৱাতকৈ বোলে সেই ল'ৰাহে হ'ব লাগিছিলে। অকল তিল ঘূৰিয়ে ফুৰে ছোৱালীজনী, একদম ঘৰত নাথাকে পাই। মানুহৰ এই কথা শুনি 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 পগলা হৈছোঁ আৰু মই। তাইক ক'লেও নুশুনে নহয় মোৰ কথা, একদম এক চোতা নুশুনে। মই কৈছোঁ নহয় লগৰ এজনী বাইকজনী ঘৰৰ পৰা নোলায় হেৰ ইমান একেবাৰে নিজৰ ছোৱালী আমাৰ এইজনী কৈছোঁ নহয় মতা কালো গোটেইজনী। মাজনী ক'ত আছ তই? ৰাম তই যে ইমান চিঞৰি আছ নহয়, কি হ'লনো মা? ইমানকৈ কেলৈ চিঞৰি থাক তাই? তই সেই স্কুলৰ পৰা আহি পোৱা কিমান দেৰি হ'ল বাৰু হে? মোক হাত বুজে ধুব লাগে সেইটোতো জ্ঞান নাই। লগৰজনী চাগে যাচোন যা, বায়ক চাগে যা, হাত মুখ ধুই ভাত পানী খাই তাই চাগে এতিয়া বিচনাত পৰিছে দেহি। তই তাইৰ পৰা অকণমান শিকিব পৰা নাই একো হে? তাই এবাৰ ঘৰৰ পৰা ওলাই যে দেখিছেনে তাই? তোক মই সদায় কওঁ ওলাই কৈ নুফুৰিবি মানুহ এটা একদম নোপোৱা মানুহ নাই আৰু তোৰ কথা ক'লে জানো তই কথা ক'লে শুন হে? হ'ল আৰু মানে আকৌ বাই কথা ক'বলৈ, বাই কথা মোক কৈ নাথাকিবা। তাই সেই ঘূৰি ফুৰি ভাল নাপায়, তাই ভিতৰতে সোমাই ভাল পায়, সেইটো মই কি ক'ব লাগে? তাই যেনেকৈ ভাল পায় তেনেকৈ থাকক, আৰু মই যেনেকৈ ভাল পাওঁ মই তেনেকৈ থাকিম। মানুহে কি কয় সেইটো মই কাণ নিদিওঁ। তোৰ এই মুখখন কৈছোঁ নহয় জুই দিলেও নুপুৰে। যা হাত মুখ ধুকি যা। ভাল কথা ক'লে আকৌ তাইহে মুখখন বৰ টপৰ চলে। কি হ'ল লাকি? কিনো ইমান চিঞৰি আছা তুমি? অঁ বাইদেউ এই আমাৰ এইজনীক মতা কালজনীক বকিছোঁ। স্কুলৰ পৰা আহি পেলাই একদম চিধা বেগটো বিচনাতে পেলাই চিধা গৈছে খেলিবলৈ। বোলো যাচোন বাহিৰত চাগে হাত মুখ ধুই ভাত পানী খাই চাগে তাই বোলো শুলে, সেই বুলি কওঁতে সেই আহিছে আকৌ। অঁ তাকে মই ভাবিছোঁ, মই বোলো মুন্নিকে বকিছেনে বোলো কিয়েনে ইমান হুলস্থুল নিচিনা শুনিলোঁ। টোপনি ধৰিছিলে পাই, আপোনাৰ হুলস্থুলতে সাৰ পালোগৈ। অঁ হয় নেকি? এইজনীক আকৌ নিচিঞৰিলে নহ'লে ক'ত বা বোলো গুচি গ'লগৈ, সেইকাৰণে চিঞৰিলোঁ। যাওক বাইদেউ শুৱগে যাওক। অঁ ঠিক আছে বাৰু। মাজনী ব'লা শুওঁগৈ ব'লা। অঁ ব'লা মা। মাজনী যোৱা শুৱাগে যোৱা। ঐ তই কি অকণমান স্কুলৰ পৰা শিকি পেলাই কি খেলিব নোৱাৰ নেকি হা? সদায় যে মই তোৰ কাৰণে গালি খেলি থাকিব লাগে মাৰ পৰা। মোৰ খেলিবলৈ মন নাযায়, মই আকৌ কেলৈ খেলিম? মোৰ স্কুলৰ পৰা আহি ইমান ভাগৰ লাগে, সেইকাৰণেহে মই নেখেলোঁ। ভাগৰ লাগে? স্কুলত তই কি খৰি ফালে হয় নেকি? সদায় মই তোৰ পৰাই গালি খাই থাকিব লাগে। মাজনী ভিতৰলৈ বৈ, ভিতৰলৈ বৈ। গৈছোঁ বৈ। এজনীক ঠিকছে দিম মই কাহানী বা, সদায় এজনীৰ কাৰণে গালি খাব লাগে মই। খুৰীদেউ যে কিমান দিনৰ মূৰত আহিছে নহয়। এই আজিকালি ঘৰৰ পৰা ওলাবলৈকে মন নাযায় হেৰৌ। হ'লেও আৰু পাই আহিব পাৰে নহয় আমাৰ ঘৰলৈ। পিছে আজি আহিছোঁ নহয়, তাকে সুধিম বুলি ভাবিছিলোঁ। আজিনো কি দৰকাৰ আহিলে খুৰীদেউ কওকচোন। কিনো কবি আৰু, তহঁতৰ এইজনী এই লাকি ছোৱালীজনী ইমান উৎপাত নহয় কৈছোঁ নহয়, গোটেইজনী মতা খালোঁ আৰু কৈছোঁ নহয়, মানে মানুহৰ মুখে মুখে তাই কথা আৰু দেই। অঁ আমাৰ এই কিবা কৰিলে নেকি আকৌ? নকৰিবলৈ আৰু কিবা আছেনে তাই নকৰাকৈ কি আছেনো? সঁচা কৈয়ে ছোৱালীজনী কেলৈ জানো ইমান উৎপাত। পিছে কি কৰিলেনো খুৰীদেউ তাই? মই সেই বিছনাখনত পোনে পৰিব লৈছোঁ গম পাইছেনে, সেই ভাতকেইটা খাই বোলো অকণমান শুওঁচোন, গা মোৰ বহি হেলেং বেলেং লাগিছে। তাৰপিছত দেখিছোঁ সেই মাৰ চিনা ঘৰ গোটেই ৰবাব টেঙাজোপা একদম লৰকৈ শুকুৱাইছে হেৰৌ। তাই তাৰপৰা সেই ভদৰ পিতেক দুটা, আকৌ সেই কলীয়া পিতেকটো, ছোৱালী অকল তাই আৰু গোটেই সোপা ল'ৰা সোপাৰ লগত। তাৰপৰা কালি সেই বেকুলাই পিছফালে সোপাই আলুও থৈছিলে, আলু বাৰীৰ ওপৰত উঠি গোটেই দপনি। মই কৈছোঁ নহয় ভেকুলা আহিব কোনোবা ধৰণৰ ইয়াত গোচৰ দিবলৈ। অঁ হয় নি? আমাৰ এই কেলৈ এনেকুৱা বাৰু এই মানে কি যে হ'ব নহয় এইজনী। তাকে আমি পাতিছোঁ হেৰৌ বোলো একেখন ঘৰতে এজনী ইমান নিজৰ ছোৱালী আছে, মাত এটা নুশুনো তাই স্কুলৰ পৰা আহিব আকৌ পিছদিনাখন স্কুললৈ যাব, তাৰ আগে পিছে কেতিয়াও ওলোৱা নেদেখোঁ আমি। ঘৰটোতেই সোমাই থাকে, পদূলিলৈকে ওলাই নাহে বোলো। আকৌ লগতে এইজনী ইমান মতাকাটো কেনেকৈ হ'ব হে? অনবৰত ধপ পলিয়াই ফুৰিব মই কৈছোঁ নহয়। মিছানো কি ক'ম খুৰীদেউ, মাক বুঢ়ী আকৌ ল'ৰা ছোৱালীবোৰ শাসন কৰিব লাগিব নহয়, তেতিয়াহে ল'ৰা ছোৱালী ভাল হ'ব, নহ'লে ল'ৰা ছোৱালী ভাল হ'ব নেকি? মাকো সেই গাঁও ফুৰি ঘূৰি ফুৰিব, জীয়েকো সেই গাঁও ফুৰি ঘূৰি ফুৰিব, এতিয়া ক'লে আকৌ বেয়া পাব মোক। সঁচাকৈ কিন্তু দেই, এনেকৈ হ'লে কিন্তু কি যে কৰিব নহয় এটা সময়ত ভগৱানহে জানিব আৰু পাই। আৰু কথা ক'লে মৰিলেও নুশুনে নহয়, সঁচলেও কথা ক'লে নুশুনে তাইক যদি এষাৰ কওঁ তাইতো উল্টাই দুখুৱাহে ক'ব। মোক যিখন চোকা হৰি নতুনকৈ একদম কেঁচিখন যেনেকৈ একদম খেচেকৈ কাটে কাপোৰ, তাইৰ মুখখনে তেনেকৈ চোকা। সঁচাকৈ খুৰীদেউ আপুনি ঠিক কথাই কৈছে, ডাঙৰ হৈ একেবাৰে চিন নাই তাই, মুখে মুখে কথা ক'বলৈ দিবা। ল'ৰা ছোৱালীয়ে কি কৰিছে কি নাই মাকে কিন্তু অকণমান চকু দিব লাগে দেই, নহয়নো কি আকৌ তাকে যদি কয় আমি আকৌ বেয়াহে, সেইকাৰণে মই আজিকালি একো নকওঁ নহয়। হয় বাৰু দে, আজিকালি মানুহক একো কথা ক'বলৈও ভয় নহয়, তই ভাল ভাবি কবি সিহঁতে একো উল্টাকেহে লয়। পিছে এটা কথা কিন্তু মানিব লাগিব আকৌ, তোৰ ছোৱালীজনী কিন্তু তই ভাল শাসনত ৰাখিছ। অঁ খুৰীদেউ তাইক মই শাসনত ৰাখিছোঁ, আৰু সেইমতে তাই মোৰ কথাও শুনে বাৰু দেই। মোৰ আকৌ একো এটা কথা তাই অমান্য নহয়, মই যিটোকে কওঁ তাই সেইটোকে শুনে। এইবোৰ ছোৱালীয়ে ভাল,
মাক বাপেকৰ শাসনত থকা ছোৱালী সদায় ভাল হয়। এইবোৰহে ভাল। মাক দেউতাকৰ কথা শুনা ছোৱালী, মাক দেউতাকৰ শাসন থকা ছোৱালী সদায় ভাল হয়। মোৰ ছোৱালীজনী এনেও ভাল, আৰু সকলোৱে এনেও শলাগ লয়। ভাল ছোৱালী সকলোৱে শলাগ লয়, বেয়া ছোৱালীৰ কথাহে সমালোচনা কৰে। খুৰীদেউ কেতিয়া আহিলে আপুনি? বেছি দেৰি হোৱা নাই। পিছে তই ক'ত আছিলনো? তোৰ ঘৰতে সোমাইছিলোঁ, তোক নাপাহি ইয়ালৈ আহিলোঁ মই। মই সেই পুষ্পৰ ঘৰলৈ গৈছিলোঁ। তোৰ ঘৰলৈ আহিলে তোক এদিনো লগ নাপাওঁ। গোটেই গাঁওখন ঘূৰিয়েই ফুৰ তই ইমূৰৰ পৰা সিমূৰলৈ। ঘৰটো এনেই থাকি কি কৰিম, সেইকাৰণে অকণ ওলাই যাওঁ আৰু। পিছে কি দৰকাৰত আহিছিলে কওকচোন? দৰকাৰ মানে বৰ বিশেষ দৰকাৰ নহয় বাৰু, তোক খালি কথা কেইটামান কওঁ, তই আকৌ সেই বেয়া নাপাবি। কওকচোন খুৰীদেউ, কি কথানো? লাকি, ছোৱালীজনী অকণমান শাসন কৰিবি। অনবৰত দিনৰ দিনডাল কিলো অকল ঘূৰিয়ে ফুৰে। কালি সেই ভাত খাই পেলাই শুবলৈ লৈছোঁ, মায়ে চনা ঘৰ গোটেই ৰৱা পেঙাগাল থলকৈ হৰুৱাইছে গোটেই ল'ৰাখনৰ লগত। এজনী ছোৱালী নাই, অকল তোৰ যিহে হেতালত ঘূৰি ফুৰে। তাৰপিছত সেইদিনাখন সেই ভেকুলা বাৰীখনত গোটেই আলু সিঁচি থৈছিলে, ৰুই থৈছিলে, গোটেই তাৰ ওপৰত দপদপনি। এই ভেকুলা কাইদেউ আহিব ৰ তোক সেই গোচৰ দিবলৈ, অকণমান চকু দিবি আকৌ। হয় নেকি? তাই এইবোৰ কৰি ফুৰিছে নেকি? আকৌ গোটেইখনে কৈছে আৰু, একদম নক'বলগীয়া মানুহ এটা নাই। ছোৱালীয়ে ক'ত কি কৰি ফুৰিছে চকু কাণ অকণ দিবি, নহ'লে কেতিয়াবা বিপদত পেলাব তহঁতক। লাকি, মই তোমাক কওঁ নহয় তাইক অকণমান চাবলৈ, কিন্তু তুমি আকৌ মোৰ কথা নুশুনাই। মই দেখোন কওঁৱেই, মই এনি টাইম বকিয়ে থাকোঁ, আপুনি দেখোন চব জানেই। হ'লেও অকল মুখখনে বকাই থাকিলে নহ'ব নহয়, একশ্যন ল'ব লাগিব আকৌ, তেতিয়াহে ছোৱালী ঠিক হ'ব। মোৰজনী দেখা নাই, ঘৰৰ পৰা ক'তোৱে নোলায়। তোমাৰজনী স্কুলৰ পৰা আহি পাওক কি নাপাওক আৰু গ'ল আৰু সেই ল'ৰাকেইটাৰ লগত দবদবাই ফুৰিবলৈ, লোকক ঘাঁহনীয়ে বনাই কি কৰি ফুৰে ভগৱানে জানিব আৰু। হ'ব দিয়ক বাইদেউ, আপুনি আপোনাৰজনীকে ভাল কওকচোন, মোৰজনীৰ ওপৰত চকু দিব নালাগে। মোৰজনী বাৰু বেয়াই, আপোনাৰজনীয়ে ভাল দিয়ক, আপুনি তাইকে ভালকৈ ৰাখক। দেখিলে খুৰীদেউ, দেখিলে তাইক কথা এটাও ক'ব নোৱাৰি, ভাল কথাটো ক'লে তাই এনেকৈ উচাত মাৰি পেলাই গুচি যায়। এনেকৈ আৰু জীয়েকে আখৈ পাবই, সেইকাৰণে মই একো নকওঁ নহয়, একো নোকোৱা হ'লোঁ মই, যি কৰ কৈ থাক। সঁচাকৈ দেই, কথা ক'বলৈও ভয় আজিকালি। তই তোৰ ছোৱালীজনীক বৰ লগ হ'ব নিদিবি, গম পাৱ নাই? অকণমান আঁতৰত ৰাখিবি, নহ'লে ইজনী লগ পাই তোৰজনী বেয়া হ'ব। নিদিওঁ বাইদেউ, নিদিওঁ। তাইক অকল মই ভিতৰতে সোমাই থওঁ নহয়, লগ হ'বলৈকে নিদিওঁ মই। বহুত বদমাছি নহয়, মোৰ ছোৱালীজনী বেয়া হ'ব এজনীক লগ পালে মানে। পিছে খুৰীদেউ আপুনি বহক, মই আপোনালৈ চাহ এখন বনাই নোগে। ইমান দিনৰ মূৰত আহিছে মানুহজনী হেৰৌ। যা বনাগে যা। বাইদেউ অকল নিজৰ জীয়েকক লৈ জহ মাৰোঁতে যাব আৰু। মানুহ এযোৰ আহিবহে, জীয়েকৰ কথা একেবাৰে কৈ গুণ বখালিয়ে তত নাপায় একেবাৰে। সদায় মোৰজনী বেয়া বুলি কয়, মোৰজনী ভাল বুলি এদিনো নকয় আৰু। অথনি সেই খুৰীদেউ আগতে তাই মোক এনেকৈ ক'ব নালাগে নহয় চালা। নিজৰজনী খুব ভাল, দেখিম নহয় মই আগতে কি কৰে। আৰু এইজনী আহক আজি ঠিকছে দিম, তাইৰ কাৰণে সদায় মই মানুহৰ পৰা কথা শুনিব লাগে চালা। সদায় ইটোৱে কবি সিটোৱে কবি বোলে তোৰ ছোৱালীজনী আমুকে কিমান শুনিম আৰু মই কিমান শুনিম। তেজটোৰ পৰা খাইছে এজনী মোৰ। ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাব কেতিয়া মা আহিলে এজনী আহিলে। ক'ত গৈছিল তাই? ভলুকা হাতৰ লগত আছিলোঁ। কি হ'ল তোৰ যে ইমান খং উঠিছে, কিবা হ'ল নেকি? হ'বলৈ আৰু কিবা বাকী আছেনে? তোৰ কথা শুনি মই কোনোবা দিন মৰি যামগৈ আৰু। ক'তো ওলাই গ'লেও শান্তি নাই, ঘৰত থাকিলেও শান্তি নাই, অকল তোৰ কথাই কহি যে মানুহে কিহৰ কাৰণে কি হ'লনো? কোনে কি ক'লে মোক সুধিব নালাগে, আৰু কোনে কি ক'লে সেইটো তই জানিব নালাগে। কাৰ লোকৰ বাৰে কি বস্তু বিচাৰি ফুৰিছ তই ঘৰত খাবলৈ পোৱা নাই? অকল তোৰ কথা যেনিয়ে যাওঁ, অকল তোৰ কথা। মানুহে একেবাৰে আহি ঘৰতে গোচৰ দি থৈ যাহি। তই মানে মোক তেজটোৰ পৰা খাবলৈহে আহিলি আৰু। এই ঘৰতে এজনী বাই এজনী আছে নহয়, দেখা নাই তাই ঘৰৰ পৰাই নোলায় হেৰৌ ছোৱালীজনী, অকল ঘৰতে সোমাই থাকে। স্কুল যায়, স্কুলৰ পৰা আহে অকল ঘৰতে সোমাই থাকে। কিন্তু তোৰ নহ'ব, তই গোটেইটো মতা কালো। লোকৰ বাৰে বস্তু বিচাৰি ফুৰিছ, খাবলৈ পোৱা নাই চালা। কিমান কওঁ মই ঘৰতে থাক, মানুহৰ হেকাচনবোৰনো কেলে খাই ফুৰ, কিমান কওঁ এটা দিনো শান্তি থাকিবলৈ পোৱা নাই মই তোৰ পৰা। ইদিনাখন ইটোৱে ক'বহি, সিদিনাখন সিটোৱে ক'বহি চালা। মইনো বেলেগ কি কৰিছোঁ, লোকৰ ঘৰে চৰে চুৰ কৰি পোৱা নাই নহয়। সেইদিনাখন ৰৱা পেঙা খাবলৈ গ'লোঁ আৰু, তাতেনো কি হ'ল মানুহবোৰৰ। আৰু সদায় এনেকৈ মোক কিন্তু বাই কথা কৈ নাথাকিবি দেই, মই কৈ দিছোঁ। মই একদম খং উঠি যায় আকৌ মোৰ। আৰু মানুহবোৰৰ কি বেলেগ কাম নাই নেকি কোন ক'ত গৈছে কি কৰিছে, অকল সেইবোৰকে চাই থাকিব খালি। ঘৰতে বাই এজনী আছে সেইটো সঁচা কথা, কিন্তু তাই যদি মূৰত নেখেলেই মই কি কৰিম মই তাই যেনেকৈ সোমাই থাকে মই তেনেকৈ ঘৰত সোমাই থাকিব নোৱাৰোঁ নহয়। মোক খেলিবলৈ মন নাযায় নেকি? মোৰ লগ নাই কাৰণে মই সিহঁতৰ লগত থাকোঁ আৰু। তাতেনো কি হ'ল মানুহবোৰৰ। তই ছোৱালী মানুহ নহয় জানো, ঘৰত থাকিবি আজিৰ পৰা। সেই ল'ৰাখনৰ লগত অলৈ তলৈ ঘূৰি নুফুৰিবি। মই ছোৱালী হ'লোঁ বুলি কি মই ল'ৰা থাকিব নোৱাৰিম নেকি? সেইটো কি কথা হ'ল আকৌ, মই থাকিমেই। তই মানে মানুহৰ আগত মোক লাজ পোৱাহে এৰিবি। ইয়াত লাজ পাবলৈ কি কথা হ'লনো মা? মোৰ কোনো লগ নাই কাৰণে মই সিহঁতৰ লগত থাকোঁ, সেইটোৱে কথা। মই যিটো কৈছোঁ সেইটো শুনিবি, ঘৰৰ পৰা ক'তো ওলাই নাযাবি। এজনী ইমান ধুনীয়াকৈ ঘৰত সোমাই থাকিব পাৰে, তই কি ঘৰত সোমাই থাকিব নোৱাৰ নেকি?
চব মানুহে তাইক ভাল ভাল বুলি কয় আৰু তোক চবে তোক ডাং কাচি মতা কালে বুলি কয় গম পাৱ মোৰ কি শুনি ভাল লাগে নেকি আজিৰ পৰা ক'তো ওলাই নাযাবি চাবি কিন্তু আৰু যদি মই মানুহৰ কথা শুনো নহয় তোক মই কোবাই কোবাই পিঠ ফালি পেলাম মই মানে এতিয়া ক'তো ওলাই যাবও নোৱাৰোঁ মই ক'ৰবাত ওলাই যাওঁ সেইটো মানুহৰ কি আহে যায় বাৰু হে সদায় সদায় মাক আহি কৈ থাকিবহি আৰু এজনী বাই তাইকো মই ঠিকছে দিম ৰ বৰ একেবাৰে সেই ঘৰৰ ভিতৰতে সোমাই থাকিবলৈ আহিছে নিমাতি কন্যা হৈ পেলাই ৰাহুল তুমি ইয়ালৈ মোক এনেকৈ কিয় মাতিলা কোনোবাই যদি দেখে নহয় চেচ কিন্তু মাক লগাই দিলে মানে সৰ্বনাশ হ'ব তোমাৰ মাকনো কোনে লগাব চিন্তা নকৰিবা মই তোমাক কেতিয়াও নফচাওঁ নহয় আৰু ইয়ালৈ তেনেকৈ এতিয়া কোনো মান নাহে সেইকাৰণে মই তোমাক ইয়ালৈকে মাতিলোঁ ফোনত দেখোন কথা পাতিয়ে আছোঁ কিয়নো ইয়াত লগ কৰি মাতিলা কোৱাচোন এইকেইদিন তুমি স্কুলো যোৱা নাই কিমান মনত পৰি আছে মইহে গম পাইছোঁ ইমান দিন হ'ল দেখা নাই অহা সোমবাৰৰ পৰা পৰীক্ষা তুমি দেখোন জানাই আৰু পৰীক্ষা হলত মইনো স্কুল কেনেকৈ যাওঁ বাৰু আৰু তুমি পঢ়িছানে বাৰু ভালকৈ নে তুমি মোৰ কথাই ভাবি থাকা এনি টাইম নাইও গুণগুণ পঢ়া শুনা একেবাৰে মন বহা নাই আৰু এনি টাইম অকল তোমালৈকে মনত পৰি থাকে মোৰ আৰু নাজানো কিয় জানো এনেকুৱা হৈছে তোমাৰ পৰা মই একেবাৰে দূৰত থাকিবই নোৱাৰা হৈছোঁ গুণগুণ ব'লা নহ'লে আমি অতি সোনকালে বিয়া পাতি লওঁ তুমি কি পগলা আছা নেকি ৰাহুল ইমান সৰুতে মই তোমালৈ কেনেকৈ বিয়া হ'ম বাৰু সময় বহুত আছে সময় আহক তেতিয়া ঘৰত ভালকৈ কথাবোৰ কম নহয় তেতিয়া ধুনীয়াকৈ মই বিয়া পাতি যাম আকৌ এতিয়া কি মই তোমালৈ যাম নেকি ইমান সৰুতে তোমাৰ ঘৰৰ মানুহে মোক দিব নাই তাৰো ঠিকান নাই সেইকাৰণে কৈছোঁ ব'লা আমি পলাই যাওঁ নাই ৰাহুল এতিয়া এইবোৰ মই ভবাই নাই দেই আৰু তুমিও এইবোৰ মনলৈ নানিবা এতিয়া ভালকৈ পঢ়া শুনা কৰিব লাগিব পঢ়ি শুনি ভালকৈ চাকৰি এটা কৰিব লাগিব তাৰপিছতহে বিয়া গুণগুণ মোৰ বৰ ভয় লাগে অ' তুমি যদি মোক পিছলৈ এনেকৈ মোক মৰম নকৰা হৈ যোৱা তেতিয়া মই কেনেকৈ থাকিম বাৰু ৰাহুল তুমি চিন্তা নকৰিবা মই তোমাক সদায় এনেদৰে মৰম কৰি থাকিম আৰু এতিয়া সোনকালে যোৱা ইয়াৰ পৰা কোনোবাই নেদেখা আগত ঐ মুন্নি এইজন দেখোন থকা বাই অঁ এইজন দেখোন কোন গুণ বাই ভণ্টি তই ইয়াত গছৰ তলত কাৰ লগত কথা পাতি আছ নহয় ভণ্টি ই মোৰ লগৰ হয় আকৌ আমি একেলগে পঢ়ো নহয় গুণগুণ বাই মইতো তোমাক এইটো ল'ৰাৰ লগত আগতে ক'তো দেখা নাই আৰু তুমি যে আহি পেলাই ইয়াত মনে মনে গছৰ তলত কথা পাতি আছা কাৰণটো কি হে অ' এতিয়া গম পাইছোঁ তোমালোক দুটাৰ মাজত মানে কিবা এটা আছে বাবু তই এইবোৰ কি কথা কৈছ আমাৰ মাজত কি থাকিব আকৌ ই মোৰ লগৰহে কিবা নহয় গুণগুণ দেখাততো লগা নাই লগৰ নিচিনা খাটাং তহঁতৰ মাজত কিবা এটা আছে অ' আজিহে গম পাইছোঁ ভিতৰতে সোমাই মানে এইবোৰ কৰি থাক ন ভলুকা এনেই বাৰু এইবোৰ কথা কিয় কৈছ তই হ'ব বাই আৰু এক্টিং কৰিব নালাগে তোৰ কথা মই চব গম পালোঁ অ' ভিতৰতে সোমাই তই মানে এইবোৰ কৰি থাক হা মই সেই বাহিৰত ইহঁতৰ লগত ঘূৰি ফুৰোঁ কাৰণে মই বেয়া আৰু তই ভিতৰত সোমাই যে ল'ৰাৰ লগত কথা পাতি থাকোঁ সেইটো কাৰণে ভাল আজি মোৰ বৰমাক গৈ চব কথা ক'মগৈ তোৰ ভাগৰ বৰমাই মোৰ মাক ঢেৰ যদি কয় নহয় মোৰ কথা মই অ'ত ঘূৰি ফুৰোঁ ত'ত ঘূৰি ফুৰোঁ বুলি আজি মই চব কথা ক'মগৈ তোক ঠিকছে দিব আজি ভণ্টি এইবোৰ নকবি ভণ্টি এইবোৰ নকবি আচলতে তই যিবোৰ ভাবিছ সেইবোৰ নহয় ভণ্টি তই এনেই সন্দেহ কৰিছ মোক হ'ব মোক আৰু তই বুজাব নালাগে পিছে তহঁতি এনজয় কৰ আমি যাওঁ বৈ বাবু ভলুকা আমি যাওঁগৈ অঁ বৈ চেচ মোক আজি মায়ে কি কৰিব ঠিকান নাই সেইটো কাৰণে মই তোমাক কৈছিলোঁ আহিব নালাগে বুলি কিন্তু তুমি মোৰ কথা নুশুনিলা এতিয়া তোমাৰ শান্তি লাগিছে হা মোক ফচাই পেলাই শান্তি লাগিছে এতিয়া তোমাৰ আৰে গুণগুণ এনেকৈ কিয় কৈছা আচলতে মই ভবা নাছিলোঁ ইহঁতে যদি আমাক আহি দেখি যাব বুলি পিছে এতিয়া কি কৰিম বুলি ভাবিছা নাজানো মই কি কৰিম একো চিন্তা কৰিয়ে পোৱা নাই মই ঘৰত আজি মোক দিব আৰু ঠিকছে আৰু ভণ্টি এনেও মাৰ আগত ক'বই কাৰণ মায়ে ভণ্টিক খুব বেয়া পায় তাই ল'ৰাৰ লগত ঘূৰি ফুৰে কাৰণে যাৰ তাৰ আগত যিটিখন কৈ ফুৰে আৰু খুৰীৰ লগতো মায়ে যদি কাজিয়া লাগি থাকে এতিয়াতো ভণ্টিয়ে মোৰ বদলা ল'বই কি কৰোঁ বাৰু মই এতিয়া এটা কাম কৰোঁ নহ'লে গুণগুণ ইনোতো মায়ে তোমাক গম পাব এইবোৰ কথা তাতকৈ ব'লা মোৰ লগত যাওঁগৈ ব'লা তুমি কি পাগল হৈছা নেকি ৰাহুল ইমান সৰুতে মই তোমালৈ কেনেকৈ যাম বাৰু তেতিয়াহ'লে তুমি যদি মোক এৰি থাকিব পাৰা তেতিয়াহ'লে থাকিবা যদি তুমি আজি মোৰ লগত নোযোৱা নহয় মই তোমাৰ লগত আৰু কোনো দিন কথা নাপাতোঁ আৰু তোমাক মই কেতিয়াও দেখা নিদিওঁ এয়াই মোৰ তোমাৰ লগত আজি লাষ্ট লগ পোৱা আৰু লাষ্ট দেখা হ'ব আৰে ৰাহুল এইবোৰ কি কথা কৈছা তুমি অঁ সঁচাকৈ কৈছোঁ মই থাকা তুমি মই যাওঁ বাই ভালকৈ থাকিবা
শুনাচোন শুনা, এইবোৰ নক'বা। ব'লা ব'লা, মই তোমাৰ লগতে যাওঁগৈ ব'লা। এনেও মায়ে যেতিয়া আজিৰ পৰা সকলোবোৰ কথা গম পাবই, মোক মোবাইল চোবাইল একো চুবলৈ নিদিব। ক'তো এনেও ওলাই নাযাওঁৱেই, আৰু য'তে যাওঁ মা পিছতে যাব। মই তোমাৰ লগত একেবাৰে কথা পাতিবই নোৱাৰিম তেতিয়া, আৰু তোমাৰ লগত কথা নপতাকৈ ময়ো থাকিব নোৱাৰোঁ। ব'লা ব'লা, যাওঁগৈ ব'লা, যি হ'ব দেখা যাব আৰু। আহা গুণগুণ, আহা। সদায় চালে মোক বেয়া বেয়া বুলি কৈ থাকে নহয়, এতিয়াই গম পাব ৰ। মা, ঐ মা, এইফালে মই চালা মই বেয়া হা। মই সেই ল'ৰাৰ লগত ঘূৰি ফুৰোঁ কাৰণে মই বেয়া, মই মতা খালোঁ। আৰু এজনী ভিতৰত সোমাৰ কাৰণে তাই ভাল। আজি মই তাইৰ কথা চব গম পালোঁ। আজি মই চব ক'ম তাইৰ কথা ৰ। মা, ওলাই আকৌ এইফালে। কি হ'ল কি হ'ল তোৰ? ইমান যে টেটু ফালি আহিছ। টেটু ফলা কথা আকৌ, সেইকাৰণে টেটু ফালি আহিছোঁ। মা, সকলোৱে কয় নহয় মই বেয়া বেয়া বুলি। আজি মই চব দেখি আহিলোঁ। চব দেখি আহিলি মানে কি দেখিলি তই? মা, ভলুকা মই আৰু বাবু সেই গাঁৱৰ ফালে গৈ থাকোঁতে, এই এফালে যে মানে সেই স্কুল ঘৰখনৰ ফালে গৈ থাকোঁতে গছজোপা তলত বাই আৰু ল'ৰা এটা কথা পাতিছিলে গম পাৱ নাই? কি এইবোৰ এইবোৰ কি কথা কৈছ তই? অঁ মা, মই নিজ চকুৱে দেখি আহিছোঁ। কোনোবা হ'ব পাৰে আৰু লগৰ ল'ৰা চৰা। তই দেখোন ল'ৰাৰ লগতে এনি টাইম ঘূৰি ফুৰ। এইটো কোনো লগৰ ল'ৰা নহয় মা, এইটো বাইদেউকৰ বয়ফ্ৰেণ্ড হয়, বয়ফ্ৰেণ্ড। সিহঁতি যিবোৰ কথা পাতিছে নহয়, মই বাবু আৰু ভলুকাই চব কথা শুনিলোঁ। সিহঁতি সদায় সদায় ফোনত মেছেজত কথা পাতি থাকে, আৰু সিহঁতি ভাল পায়। কি এইবোৰ কি কৈছ তই? আহ না ভিতৰলৈ আহ, এইবোৰ ইয়াত কৰিব নালাগে। আকৌ বৰমাই শুনিলে মানে থ'ব সেইটোক। আহ ভিতৰলৈ আহ। কি হ'ল মুন্নি, বায়ৰ কথা কি কৈছ তই? বায়ক চবে ভাল ভাল বুলি কয় যে, তোৰ চাগে হিংসা লাগে ন, সেইকাৰণে এইবোৰ মিছা বদনাম দিবলৈ আহিছ। নিজে গোটেই সেই গাঁৱৰ ল'ৰাখনৰ লগত ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিবি, এতিয়া মোৰ ছোৱালীজনীক দুখ দিবলৈ আহিছ। নহয় বৰমা, মই নিজ চকুৰে আৰু নিজ কাণে শুনি আহিছোঁ। বায়ে এটা ল'ৰাৰ লগত কথা পাতি আছে, আৰু তাৰ লগত এইবোৰ কিবা ভাল পোৱা কিবা মেছেজৰ কথা পাতি আছে, গম পায় আপুনি? তই কি কথা কৈ আহিছ মুন্নি? তাই সোমবাৰৰ পৰা পৰীক্ষা, তাই ভিতৰত সোমাই পেলাই পঢ়ি আছে। তাই ক'ৰ ল'ৰাৰ লগত কথা পাতিছে গছৰ তলত? হে, তোৰ চকু কিবা সেই বাচল গুটি হ'ল নেকি? মোৰ ছোৱালী ক'তোৱে ওলাই নাযায়। তইহে সেই মতাখনৰ লগত ইফালৰ পৰা সিফালে সিফালৰ পৰা সিফালে মতা কালৰ নিচাকে ধান কাছে নিচাকে ঘূৰি ফুৰিবি। হ'ব বৰ একেবাৰে মোক বকি থাকিব নালাগে। প্ৰথমতে চাহ হৈ যাওকচোন ভিতৰত আছে নাই তাই, তাৰপিছত মোক কথা শুনাব। তোৰ এতিয়া চোকা মোক মই বুঢ়া কৰিম ৰ। আই মই চাহ আহোঁগৈ ৰ। নিজৰ জনীক সদায় ভাল ভাল বুলিয়ে কৈ থাকিব। মাজনী বায়ে আকৌ হয় নহয়, তাই আকৌ এনেই কৈছে নেকি? এনেই ক'লে চিয়ে চাওঁ, বমাই জান খাব তোক। মা, মই নিজ এই চকু দুটাই মই দেখি আহিছোঁ। মই কি মিছাকে ক'ম নেকি? হা, গুণগুণ গুণগুণ, ক'ত আছা তুমি? গুণগুণ, গুণগুণ ওলাব ৰ। জীয়েৰে গৈ সেই গছৰ তলত প্ৰেম প্ৰীতি কৰি আছে। তাই কি ইয়াত থাকিলে মাতিব নেকি? সেই মাজনী মনে মনে থাকচোন অকণমান। কি হ'ল বৰমা, গুণগুণ বা আছে নাই ভিতৰত? নাই দেখোন তাইৰ ভিতৰত। ক'তনো গ'ল জানো? তাই ইয়াত নাই, মই কেলে কোৱা নাই জানো গছৰ তলত আছে বুলি? আহচোন মুনি আহ, ক'তনো দেখিছিল তই? তাইক বিচাৰি যাওঁচোন। ব'লক, মই য'ত দেখিছিলোঁ একদম জেগাতে পাব তাইক, ব'লক। তহঁতি বা ক'ৰবাত যাব ওলাল নেকি? নাই খুৰীদেউ, এনেই অকণ ওলাই যাম বুলি ভাবিছিলোঁ। পিছে লিলি বৌ, এটা বেয়া খবৰ লৈ আহিছোঁ আপোনালোকৰ ঘৰলৈ। কি খবৰ কচোন বাৰু? আপোনালোকৰ গুণগুণ সেই ভটীয়া চুকৰ ৰাহুললৈ পলাই গ'ল। কি এইবোৰ কি কৈছ? লীলা, আমি সঁচা কথাই কৈছোঁ। আচলতে তাইক গাড়ীত গৈ থাকোঁতে আমি দেখিলোঁ। দেখি পেলাই ল'ৰাটোক ক'লোঁ বোলো যাচোন, ক'লৈ গৈছে তাই, কোনোবাই ধৰি নিলে নে কি নিলে বোলো। সি পিছে পিছে বাইকখন লৈ গ'ল। তেতিয়া তাই কৈ পঠিয়াইছে বোলে ঘৰত কৈ দিবি, মই ইয়ালৈ একেবাৰে গুচি আহিলোঁ বুলি। তাকেহে আমি ক'বলৈ আহিলোঁ পাই। এই খবৰটো শুনি বৰ আচৰিত পালোঁ দেই। তাই ইমান গহীন গম্ভীৰ ছোৱালীজনী, অকল ঘৰতে সোমাই থাকে। তাই যে এনেকুৱা ইমান বদমাচি কাম কৰিব কেতিয়াও ভবা নাছিলোঁ আমি পাই। কি তাই এনেকুৱা কিয় কৰিলে মোক? তাই এনেকুৱা ইমান বিশ্বাসঘাতকতা মোক কিয় কৰিলে? তাইক মই ইমান মৰমত ডাঙৰ দীঘল কৰিছিলোঁ। ইমান ভাল ছোৱালী বুলি ভাবিছিলোঁ, তাই ভিতৰতে সোমাই সোমাই এইবোৰ যে কাম কৰি আছে, মই একেবাৰে গম নাপাওঁ। ভগৱান, তাই এনেকুৱা কিয় কৰিলে মোৰ লগত? সেয়া আজি সকলো প্ৰমাণ হৈ গ'ল। তাই ভিতৰতে সোমাই সোমাই থাকে কাৰণে সকলোৱে ভাবে তাই বৰ ভাল ছোৱালী, কিন্তু নকৰিবলগীয়া কামটো তাইহে কৰিলেগৈ আগত। আৰু মোৰজনী গোটেই সেই দিনৰ দিনটো অকল ঘূৰি ফুৰে কাৰণে চবে কয় মতা খালোঁ, আমুকে তামুকে, এই বেয়া ছোৱালী, এই লগ হ'বলৈ নিদিবি। এতিয়া কি হ'ল? এতিয়া মই ক'লে মানে মোক বেয়া পাব আপোনালোকে। মোৰজনী ঘৰত নাথাকে কাৰণে, গোটেই সেই ঘূৰি ফুৰে কাৰণে গোটেই সংসাৰ মানুহে আহি পেলাই মোক ক'বহি, কথা শুনাবহি বোলে তোৰ জীয়ে আমুকত গৈছে, আমুকৰ লগত আছে, তামুকৰ লগত আছে বোলে। অকণমান চাবি, ছোৱালী মানুহ এনেকৈ ঘূৰি ফুৰাটো ভাল নহয়। এতিয়া কি হ'ল? ভিতৰত সোমাই থকা জনে কি কৰিলে? সঁচা কৈলা কি? আচলতে আমি একেবাৰে ভুল আছিলোঁ। আমি ভাবিছিলোঁ ভিতৰত সোমাই থকা ছোৱালীবোৰ সঁচাকৈ বৰ ভাল বুলি, কিন্তু আচল নকৰিবলগীয়া কামবোৰ সিহঁতিহে কৰে। আচলতে সিহঁতক আমি সতী সাবিত্ৰী বুলি ভাবোঁ, কিন্তু সিহঁতি একো ধোৱা তুলসী পাত নহয়। সিহঁতি মানে ঘাই কেইজনীয়ে, মই আজিহে গম পালোঁ পাই।
সঁচাকৈ দেই ময়ো অকণো ভবা নাছিলোঁ পাই তাই যে এনেকুৱা এটা কাম কৰি আছে বুলি ভাবোঁ আৰু ছোৱালীজনী ওলাই কৰি নাহে ইমান ভাল ছোৱালী বোলো ঘৰতে সোমাই থাকে হেৰৌ স্কুল যায় স্কুলৰ পৰা চিধা ঘৰত সোমাই ভাল ছোৱালী বুলি ভাবোঁ তাই যে এইবোৰ তলে তলে কৰি আছে কোনে গম পাব বাৰু আপোনালোকে মোক আৰু কথা নুশুনাব মোক আৰু কথা মোৰ সঁচাকৈ বৰ ডাঙৰ ভুল হৈছিলোঁ মই নিজৰ ছোৱালীজনীক লৈ বৰ গৰ্ব কৰিছিলোঁ কিন্তু তাই যে মোক আজি মানুহৰ আগত ইমান তল পেলাব ইমান যে লাজ পাব মই ভবাই নাছিলোঁ কোনোদিন ভবা নাছিলোঁ মই মোক আপোনালোক সকলোৱে মাফ কৰি দিব আপোনালোকেও লাকি তুমি মোক মাফ কৰি দিবা মই তোমাৰ ছোৱালীজনীক ভালে বেয়া ঢেৰ কথা ক'লোঁ যাৰ তাৰ লগত সমালোচনা কৰিলোঁ সেইকাৰণে মোক ভগৱানে আজি এয়া ফল দিছে শাস্তি দিছে মোক মাফ কৰি দিবা মোক মাফ কৰি দিবা একো নাই বাইদেউ আপুনি বাৰু মোক মাফ খুজিব নালাগে কিন্তু আজি আপুনি এটা কথা গম পালে নহয় যে যোনে অকল ভিতৰত সোমাই থাকে তাই সতী সাবিত্ৰী নহয় বা যোনে গোটেই দিনটো অকল তলংকৈ ঘূৰি ফুৰে তাই বেয়া নহয় তাই মতাকালো নহয় আচল এই ঘটনাবোৰ সতী সাবিত্ৰীকেইজনীয়ে কৰে আজি গম পালে নহয় এইটো কথা সঁচাকৈ গম পালোঁ এইবোৰ মই আজি নিজৰ লগতে পালোঁ মই সঁচাকৈ আজি বহুত লাজ পাইছোঁ